আজি মই আলোচনা কৰিবলৈ লৈছোঁ দশমমান শ্ৰেণীৰ দ্বিঘাত সমীকৰণৰ 2.4 অনুশীলনীৰ 6 নম্বৰ প্ৰশ্নৰ ওপৰত। প্ৰশ্নটোত কোৱা হৈছে এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে। এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ বেছি। যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা, উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিওৱা। তো প্ৰশ্নটোত বিশেষকৈ দুটা বস্তু উলিয়াব দিছে। এটা হৈছে উৎপাদিত বস্তুৰ সংখ্যা আৰু সেই বস্তুবিলাকৰ কিমান টকা সেই বস্তুবিলাকৰ ওপৰত ব্যয় হৈছিলে সেইটো উলিয়াব দিছে। গতিকে প্ৰশ্নটোত পঢ়ি পেলাই আমি ভাবিব লাগিব যে এই প্ৰশ্নটোত ইয়াত উল্লেখ কৰা হৈছিলে যে এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এটা কুটিৰ শিল্পই। তো নিৰ্দিষ্ট সংখ্যক বাচন তৈয়াৰ কৰে মানে কিমান বাচন তৈয়াৰ কৰে, সেই বাচন তৈয়াৰ কৰাৰ যিটো পৰিমাণ আছে সেইটো আমি ধৰি ল'ব লাগিব। সিদিনাখন কিমান বাচন উৎপাদন কৰা হৈছিলে, তো তাৰ কাৰণে আমি ধৰিছোঁ যে ধৰা হ'ল উৎপাদিত বস্তুৰ সংখ্যা ইকুৱেল টু x। তাৰপিছত কি কৈছে প্ৰশ্নত, এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ, এই যে উৎপাদন হৈছিলে উৎপাদনৰ পৰা প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ, মানে ইয়াত কোৱা হৈছে এদিনাখন দেখিলে যিবিলাক বস্তু উৎপাদন কৰিছিলে তাৰ যিটো খৰচ আছিলে সেই খৰচটো এটা চৰ্ত দিয়া হৈছে। সেই চৰ্তটোত ইয়াত লিখি দিয়া হৈছে যে সিদিনাৰ উৎপাদিত বস্তুৰ মানে খৰচটো কিমান হৈছিলে, সিদিনাখন যিটো বস্তু উৎপন্ন হৈছিলে x, সিদিনাখন উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ কিমান উৎপন্ন হৈছিলে x, তাৰ দুগুণতকৈ 2 গুণ মান 2 আমি পূৰণ কৰিছোঁ, তাৰ দুগুণতকৈ 3 বেছি মানে আমি কি কৰিম 3 যোগ কৰি দিম। তেতিয়াহ'লে আমাৰ ওলাই পৰিব প্ৰতিটো বস্তুৰ উৎপাদনৰ ব্যয়। মানে যিবিলাক মানে বস্তু উৎপাদন কৰা হৈছিলে সেই বস্তুবিলাকৰ পৰা প্ৰতিটো বস্তুৰ উৎপাদনৰ যিটো খৰচ আছিলে সেই খৰচটো আমি কেনেকৈ পাইছোঁ বা কি পাইছোঁ আমি 2x + 3। এইটো কেনেকৈ পাইছোঁ, প্ৰশ্নত উল্লেখ কৰা আছিলে যে উৎপাদিত বস্তুৰ দুগুণতকৈ 3 বেছি, মানে সেইদিনাখন যিমান বস্তু উৎপাদন হৈছিলে তাৰ দুগুণ কৰিম, মানে 2 পূৰণ কৰিম, কৰি পেলাই 3 আমি যোগ কৰি দিম, মানে 3 বেছি বুলি কৈছে, সেইটো কাৰণে এনেকৈ লিখি দিছোঁ। তাৰপিছত আমি কি কৰিছোঁ, প্ৰশ্নত উল্লেখ কৰা আছে প্ৰশ্নত কি উল্লেখ কৰা আছে, যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় মানে মুঠ যিটো খৰচ আছে, যদি সিদিনাখন উৎপাদনৰ মুঠ ব্যয় 90 টকা হয়, ব্যয়টো কিমান আছিলে 90 টকা। গতিকে মুঠ ব্যয় জানিবৰ কাৰণে বা মুঠ খৰচ জানিবৰ কাৰণে আমি লিখি দিছোঁ যে প্ৰশ্নমতে মুঠ ব্যয়টো কিমান আছিলে, মুঠ ব্যয় যিটো আছিলে বা মুঠ খৰচ যিটো আছিলে সেইটো আমি কি কৰিম, উৎপাদিত বস্তুৰ সংখ্যা আৰু যিটো প্ৰতিটো বস্তুৰ ক্ষেত্ৰত ব্যয় হৈছিলে সেই দুটা পূৰণ কৰিম, তেতিয়াহ'লে আমাৰ মুঠ খৰচ বা মুঠ ব্যয়টো আহি যাব। আৰু লগে লগে আমি ইকুৱেল দি পেলাই 90 লিখিছিলোঁ, মানে সেই মুঠ ব্যয় হোৱাত কিমান টকা খৰচ হৈছিলে 90 টকা বুলি প্ৰশ্নত উল্লেখ কৰা আছিলে। এইটো 90 টকা বুলি প্ৰশ্নত উল্লেখ কৰা আছিলে, সেইবিলাক আমি 90 লিখিছোঁ। ইয়াৰ পৰা দ্বিঘাত সমীকৰণত প্ৰদৰ্শন কৰিছোঁ। ইয়াত x × 2x 2x স্কোৱাৰ, x × 3 মানে 3x + 90 ফালে আহিলে -90। এতিয়া ইয়াক আমি মধ্য বিভাজন পদ্ধতিৰ সহায়ত সমাধান কৰিম। মধ্য বিভাজন পদ্ধতিৰ সহায়ত সমাধানটো কেনেকৈ কৰিম, 3টা পদৰ পৰা প্ৰথমটোৰ হৰক লৈছোঁ আৰু একেবাৰে লাষ্টৰটো লৈছোঁ, লৈ পেলাই ইহঁত দুটাক পূৰণ কৰি আমি ইয়াক চুটি নিয়মে হৰণ কৰি তাৰ উৎপাদক উলিয়াইছোঁ। এতিয়া এই উৎপাদকবিলাকৰ যোগ বা বিয়োগ প্ৰক্ৰিয়াৰ সহায় লৈ দ্বিঘাত সমীকৰণটোৰ মাজৰ পদৰ যিটো হৰক আছে 3 সেইটো আমি বনাবলৈ চেষ্টা কৰিম। এইটো কেনেকৈ বনাইছোঁ আমি জানো, 5ৰ পূৰণ 3 মানে 15 আৰু 2 × 3 = 6, 6 × 2 = 12, 15ৰ পৰা 12 গুচি গ'লে 3, গতিকে ইয়াত
3 ভাগৰ কেনেকৈ লিখিছোঁ 15 পৰা 12 বিয়োগ কৰিছোঁ লগৰ x 90 into x square equal to 0 এতিয়া এইটো সেম লিখিছোঁ প্লাসে প্লাসে প্লাস 15 into x মানে 15x প্লাসে মাইনাসে মাইনাস 12 into x মানে 12x minus 90 equal to 0 তাৰ পিছত এইটো এটা মানে জোৰ বুলি ভাবিছো আৰু এইটো এইখিনিক মানে জোৰ বুলি ভাবিছো তো ইয়াৰ পৰা কমন যায় x x x স্কয়াৰত x বাৰ ইয়াত 2 থাকিব x x ত একবাৰ 1 ৰ পৰা 15 15 আৰু ইয়াৰ পৰা মাইনাস চিন কমন যাব 12 আৰু 90 ৰ পৰা 6 হে কমন যায় তো ইয়াত থাকিব 6 12 দুই বাৰ লগৰ x মাইনাস টু মানে প্লাস হৈছে ইয়াৰ মাইনাস টু মানে প্লাস হৈছে কিয়নো মাইনাস আমি কমন লৈছো 6 90 15 বাৰ ইকুৱেল টু 0 এতিয়া এই দুটা মিলি গল সেই কাৰণে আমি দুটাৰ পৰা এটা লিখিছো বাকি কাহত এইটো আৰু অমিল এইটো আমি লিখি দিছো দেখিছত এইখিনিক আইডাৰৰ ভগুৱাই পেলাই আমি মান উলিয়াইছো ইয়াৰ পৰা x ৰ মান উলিয়ালে +15 হিফালে গুছি গলে -15 কিন্তু ইয়াত x ৰ পৰা 2 হিফালে ইয়াৰ পূৰণ দি পেলাই ইয়াত আছে কিন্তু হিফালে গলে হৰণৰ ক্ষেত্ৰত যাব তো 2 সদায় ভগ্নাংশৰ তলত গুছি যাব এটো মাইনাস বা ঋণাত্মক মান আহিছে ইয়াৰ গতিকে কিমান টকা খৰচ হৈছিল ঋণাত্মক টকাটো নহব বা এটু গ্ৰহণযোগ্য নহয় আমাৰ কাৰণে কিয়নো মই উদাহৰণ হিচাপে এটা কলম এটা কিনিলো মই ধৰ 5 টকা দিব নোৱাৰি এটো অসম্ভৱ কথা ধনাত্মক হ'ব লাগিব তাৰ পিছত x - 6 = 0 এতিয়া এটু ওৰত লিখিলো x টু ৰাখিলো -6 ইফালে গুছি গলে +6 হ'ব তো x ৰ মান এটু 6 টো যদি আমি গ্ৰহণযোগ্য বুলি ভাবো পাইটো যদি ল তেতে লিখিছো x = 6 হলে উৎপাদিত বস্তুৰ সংখ্যা 6 আৰু বস্তুৰ উৎপাদনৰ যেটো ব্যয় আছিল বা খৰচ যেটো আছিল এটো ইয়াত উল্লেখ কৰা আছে 2 * x x ৰ মান 6 + 3 2 * 12 12 + 3 মানে কিমান 15 তো হিদনাখন যেটো উৎপাদিত বস্তুৰ খৰচ বা ব্যয় আছিল হেতু কিমান টকা পালো আমি অবহয়ত 15 টকা আৰু উৎপাদিত বস্তুৰ সংখ্যা কিমান পাইছো আমি 6 টা উৎপাদিত বস্তুৰ সংখ্যা কিমান 6 তো এই অংকটোৰ মূল কথা এইখিনি আছিল এই অংকটোৰ যদি আপোনালোকৰ বুজি পোৱাত মানে সহজ হৈছে তেতিয়া হলে আপোনালোকে নিশ্চয় এই ভিডিওটো শেয়াৰ কৰিব আৰু যদি আপোনালোকে এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে আপোনালোকে সাবস্ক্ৰাইব কৰি লব তো আজিৰ ভিডিওত এইখিনি আছিল পৰৱৰ্তী পুনৰ আমি লগ পাম বেলেগ আৰু এটা ভিডিও হেৰি চেপ্টাৰ লৈ তো আজি ইমানতে সামৰিছো